নিজৰ সৃষ্টিক লৈ নিজে ব্যস্ত থকা মুহূৰ্তত নিজৰ ঘৰত এটা ইছলামিক ভক্তিমূলক গীতেৰে যিটো মোৰ নিজৰ ৰচনা গীতেৰে আৰম্ভ কৰিছোঁ। আল্লাহকে সাৰথি কৰা হে মুমিন, দেহৰো ভৰসা নাই। দুনিয়াই দুদিনৰ জানা হে মুমিন, জীৱৰো তৰণি নাই। আল্লাহকে সাৰথি কৰা হে মুমিন, দেহৰো ভৰসা নাই। দুদিনৰ দুনিয়া জানা হে মুমিন, জীয়ৰো তৰণি নাই। আল্লাহকে সাৰথি কৰা হে মুমিন, দেহৰো ভৰসা নাই। দুনিয়াই এদিনত, দুনিয়াই দুদিনত, দুনিয়াই ফুলনি বাৰী। দুনিয়াই এদিনত, দুনিয়া দুদিনত, দুনিয়াই ফুলনি বাৰী। দুদিনৰ দুনিয়া থাকা কেনে কৰি, ধৰিব শেৱালি মাৰি হে মুমিন, দেহৰো ভৰসা নাই। আল্লাহকে সাৰথি কৰা হে মুমিন, দেহৰো ভৰসা নাই। দুদিনৰ দুনিয়া জানা হে মুমিন, জীয়ৰো তৰণি নাই। নবীজিৰ কলিমা ইলিমৰে বঠা, হ'ব শেষ বিচাৰৰ চাবি। নবীজিৰ কলিমা ইলিমৰে বঠা, হ'ব শেষ বিচাৰৰ চাবি। আল্লাহৰে মহিমা অসীম পাৰ জানা, কৰিবা ভজিবা ৰতি হে মুমিন, জীয়ৰো ভৰসা নাই। আল্লাহকে সাৰথি কৰা হে মুমিন, দেহৰো ভৰসা নাই। নবীজিৰ কলিমা ইলিমৰে বঠা, হ'ব শেষ বিচাৰৰ চাবি। আল্লাহৰে মহিমা অসীম পাৰ জানা, ভজিবা কৰিবা ৰতি হে মুমিন, দেহৰো ভৰসা নাই। আল্লাহকে সাৰথি কৰা হে মুমিন, দেহৰো ভৰসা নাই। দুদিনৰ দুনিয়া জানা হে মুমিন, জীয়ৰো তৰণি নাই। আল্লাহকে সাৰথি কৰা হে মুমিন, দেহৰো ভৰসা নাই, দেহৰো